কৰক এটা দৃশ্য আৰৱৰ এখন স্কুলৰ কাহিনী বিদ্যালয়ত ক্লাছ চলি আছে সন্মুখত বুৰ্খা পৰিহিত একাংশ ছাত্ৰী ছাৰে শিকাই আছে অসমীয়া ভাষা শুনি নিশ্চয় আপুনি আচৰিত হৈছে এয়া বাৰু সম্ভৱনে আৰৱত বাৰু অসমীয়া ভাষা শিকায়নে আচৰিত নহ'ব সদনৰ মজিয়াত এই প্ৰশ্ন উত্থাপন কৰিলে স্বয়ং শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্নটো মন দি শুনক এতিয়া মোৰ সিম্পল প্ৰশ্ন আৰৱত অসমীয়া ভাষা পঢ়ায় নে নাই ইট হ্যাজ টু বি কুইক প্ৰ ক্ৰ না যদি আৰৱত যদি অসমীয়া শিকায় আমি অসমত আৰবিক আনিব লাগে আৰু যদি আৰৱত অসমীয়া নিশিকায় প্ৰত্যুত্তৰ দিবলৈ থিয় হ'ল ৰকিবুল হুছেইন উত্থাপন কৰিলে পইণ্ট অফ অৰ্ডাৰ মহোদয় অধ্যক্ষ মহোদয় পইণ্ট অফ অৰ্ডাৰ ইংলেণ্ডত অসমীয়া শিকায় নেকি ইংলেণ্ডত অসমীয়া শিকায় নেকি আমিতো ইংলিছ শিকিছোঁ মানে ইংলেণ্ডত অসমীয়া শিকায় নেকি লগে লগে সদনৰ মজিয়াত হাঁহিৰ জোৱাৰ মানে ইংলেণ্ডত অসমীয়া শিকায় নেকি সেইখিনি সময়তেই বিধায়কসকলৰ মাজৰ পৰা এজনে চিঞৰিলে কি চিঞৰিলে আপুনি শুনক ইন্টাৰনেশ্যনেল লেংগুৱেজ আপোনালোকে ইংলিছটো আন্তঃৰাষ্ট্ৰীয় ভাষা ইংলিছটো লগে লগে আন এজন বিধায়কৰ উত্তৰ অসমত আৰবী শিকাটো একো ভুল নহয় ছাৰ আমাৰ অসমৰ কেইবাহাজাৰ যুৱকে আৰৱত কাম কৰি আছে যিহেতু এইটো ভাষাটো শিকিলে তাতে এটা কাম কৰাৰ স্কোপ পায় গতিকে আমি এই কথাটো ইমান এনেকৈ নালাগে আৰু ৰাজনীতি তাৎপৰ্যপূৰ্ণ কথা সদন চলি থকা অৱস্থাতেই ৰকিবুল হুছেইন আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত বাকযুদ্ধৰ সৃষ্টি হয় সদনত হঠাৎ হিমন্ত বিশ্ব শৰ্মাৰ ৰকিবুল হুছেইনক প্ৰশংসা ৰকিবুল বৰ ধৈৰ্যশীল ব্যক্তি আপোনালোকে আমাৰ কংগ্ৰেছৰ মই বিশেষকৈ 2-4জন বিধায়কক দেখি আছো যে ধৈৰ্যটো অসীম হ'ব লাগে ৰকিবুল হুছেইন ডাঙৰীয়াই বহি আছে ইমান ধৈৰ্য কোনোতো ৰিয়েক্ট নকৰে লগে লগে থিয় হ'ল ৰকিবুল হুছেইন হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যক কোনো ক্ষেত্ৰত মানি নললে ৰকিবুলে নাই নাই প্লিজ এইটো গুচাই দিছো নালাগে এইবিলাক কথা নাথাকে এইবিলাক কথা নাথাকে বকচোন ভাল ভাৱত কৈছে মই এইটো কলঙা বুলি ঠিক আছে এইটো মই কনক্লুড কৰিছো নেক্সটলৈ যাম নেক্সটলৈ যাম দৰকাৰ হ'লে ৰকি বহি নাথাকে থিয় হৈ থাকিব সদনৰ মজিয়াত চিঞৰি চিঞৰি ক'লে ৰকিবুল হুছেইনে এক মিনিট এইবিলাক নাথাকে এইবিলাক কথা নাথাকে শিক্ষা সংক্ৰান্তীয় আলোচনা চলি থকা অৱস্থাত কংগ্ৰেছ বিধায়ক আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত শুকুৰবাৰে ঘনে ঘনে বাকযুদ্ধ সংঘটিত হোৱা দেখা গৈছিল ব্যুৰো ৰিপৰ্ট DY365